আজি যিটো গৰম পৰিছে দুপৰীয়া ভাতৰ লগত মাছৰ টেঙা এখন বনাবা নেকি? ইমান গৰমত? আহা অন্য একো নালাগে, অকল মাছৰ টেঙা আৰু দুডোখৰমান ফ্ৰাই কৰিলে। হ'ব বাৰু দিয়া। কথামতে অলপ দেৰি পিছতে মাছ আহি হাজিৰ হ'ল। ময়ো মাছৰ টেঙাখন বনাবৰ কাৰণে বিলাহী আৰু কচু কাটি সাজু কৰি ল'লোঁ। মাছৰ পেটুখিনিও বেলেগে সাজু কৰিলোঁ। প্ৰথমে মাছখিনি ধুই লৈ ভালদৰে নিমখ হালধি সানি ল'লোঁ। তাৰপিছত কেৰাহীখনত তেল ঢালি লৈ সেইখিনি গৰম হোৱাৰ পিছত গৰম তেলত এপিচ এপিচকৈ মাছ দি দিলোঁ। এইখন কেৰাহী আকৌ মাছ ভাজিবলৈ বৰ ভাল। সেইকাৰণে পুৰণা হ'লেও মই মাছ ভাজিবলৈ এইখন কেৰাহীয়ে ব্যৱহাৰ কৰোঁ। মাছখিনি মাজে মাজে লৰাই দি দুইটা ভালদৰে ফ্ৰাই কৰি ল'লোঁ। ইফালে আন এখন কেৰাহী পাতি তেল ঢালি ল'লোঁ মাছৰ টেঙাখনৰ কাৰণে। তেলখিনি গৰম হোৱাত প্ৰথমতে তাত পাঁচফোৰণ অলপ দি শুকান জলকীয়া কেইটামানো দি দিলোঁ। সেইখিনি ভালদৰে লৰাই তাত কাটি থোৱা বিলাহীখিনি অলপ অলপকৈ দি দিলোঁ। তাৰপিছত তাত জোখ অনুযায়ী নিমখ, হালধি গুড়ি, অলপ জলকীয়া গুড়ি আৰু জিৰা মছলা দি ল'লোঁ। তাৰপিছত কাটি থোৱা কচুখিনি তাত দি দিলোঁ। তাৰপিছত গোটেইখিনি মছলাখিনিৰ লগত ভালদৰে মিলাই ঢাকনিখন মাৰি দিলোঁ। ইফালে মাছখিনিও ভালদৰে ফ্ৰাই হোৱাত প্লেট এখনত কাঢ়ি ল'লোঁ। মাছৰ চকুকেইটাও তেলত বেলেগে ভালদৰে ভাজি ল'লোঁ। ইফালে কচু বিলাহীখিনি ভালদৰে সিজি উঠাৰ পিছত হেতাৰে লৰাই সেইখিনি ভালদৰে ভাঙি ল'লোঁ। তাৰপিছত টেঙাৰ জোলৰ বাবে তাত জোখমতে পানী ঢালি দিলোঁ। সেইখিনি উতলাৰ পিছত তাত ভজা মাছৰ পিচ কেইটামান দি দিলোঁ আৰু হেতাৰে গোটেইখিনি লৰাই ভালদৰে মিলাই দিলোঁ। বাছ ৰেডি হৈ গ'ল মোৰ কচু বিলাহীৰ মাছৰ টেঙা। সোৱাদৰ কাৰণে তাত নেমু এডোখৰো চেপি দিলোঁ। আৰু এয়া আমাৰ দেওবৰীয়া লাঞ্চ ৰেডি। আজিৰ ভিডিঅ'টো চাই কেনে পালে সেয়াও যেন জনাবলৈ নাপাহৰে। বাই বাই।